সমষ্টিবাসী আমাৰ কেঁচাৰা ডাঙৰীয়া আপোনালোকৰ আশীৰ্বাদ বিচাৰি আমি আশীৰ্বাদ যাত্ৰালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে সকলোৱে যেন গাঁৱৰ পাই ঘৰৰ পাই তিৰিমুহি একেলগে ওলাই আহি আমাৰ নিৰ্দলীয় পাৰ্টি কেঁচাৰা ডাঙৰীয়াক আপোনালোকে অসন্মানী কৰে যেন। ভোট ফৰ কেঁচেৰা। আপোনালোকে আমি ইমান পৰ ইয়াতে ৰখিলোঁ আৰু বেছি টাইম নৰখোঁ, আমি আগলৈ আগুৱাই যামগৈ। গতিকে আপোনালোকে ঘৰৰ ভিতৰত পাই দাউৰা দাউৰি হুৰা হুৰি হেঁচা ঠেলিকে আহি আমাৰ কেঁচাৰা ডাঙৰীয়াক যেন সন্মান আপোনালোকে দি যায়। এই পয়া লগা চালা চুৱাৰৰ বাচ্চা কুকুৰৰ পুতাক যিয়ে নহওক এইবাৰ যেন অলপ মানুহ হওক। এইবাৰ ইলেকশ্যনত থিয়া হৈছে, ভাল কৈছা। মই মোৰ সমৰ্থ দি তোক বেটা ইলেকশ্যন খেলিবে কিছু টকা দিলোঁ, কিন্তু এটা কথা, যদিহে তই জিতিয়া MLA হ মোক ইয়াত ডাবল ঘূৰি দিব লাগিব। বাইপেৰে হ'ব পাৰোঁ কিন্তু লাগব। ফাদা নেক্সট তই যে আহিছা তাতে মোৰ বহুত সেইকাৰণে মনটো হেপী হৈ গৈছে। যিয়ে নহওক তই বেলেগ পাৰ্টিৰ ভোটৰ প্ৰেচিডেণ্ট হৈ আছা আৰু তোৰ পুতেৰে নিৰ্দলীয় ইলেকশ্যন খেলিব। তই আমাৰ দলত হে লগা হৈ আছিল। যিয়ে নহওক তই যি টকাকেইটা সময় মূৰত লৈছা, মই যদি জিকিব পাৰোঁ মই তোক 5 ডাবল কৰি দিম। আমাৰ কেঁচাৰা জিকিবই, ভোট ফৰ ফেকলি ছবি। এই ঢকৰা মানে একবাৰ কৈ দি, আমাৰ কেঁচাৰা নিজিতলি ভেজাল আছে, গোটাই গাঁৱৰ মানুহ কুবে যাম। গতিকে কেঁচাৰাক ভোট দি জয়যুক্ত কৰিব। ভেকলি ছবিত ভোট দিব, ভেকলি জাপ মাৰি দিব। কি ক'বা দিছোঁ, কি ক'বা ধৰিছে বইনেৰ পুতাকে। দে মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে, সদায় থাকবো। খালি ছয়তানি নকৰবি। এইবাৰ যাতে MLA হৈ আহা আৰু ভালকে চলা আৰু গাঁৱৰ মানুহখিনিক যাতে ভালকে চা। মোৰ আশীৰ্বাদ থাকবো, মায়েৰৰ আশীৰ্বাদো আছে। তই গধূলাৰ লাগি মায়েৰে মাছি তোক একবাৰ যাবি, মাংস আনিম, ভাতকেইটা খাই আহিবি আৰু বেনাৰ এখন লৈ যাবি, ঘৰত মাৰি থৈবি। এই কুকুৰৰ বুটাক চুৱাৰৰ বাচ্চা, এটা কথা কিন্তু মনত ৰাখবি। তই যদি MLA হ বিধানসভাত জুবিন দাৰ ন্যায়ৰ কথাটো উঠাবি, তাতে জুবিন দাই ন্যায় পায়। নহ'লে তোক মই তেজপুত্ৰ কৰি দিম। মই চিন্তাই কৰিব নালাগে, মই জুবিন দাক ন্যায় দিমেই। আমাৰ কেঁচাৰা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। ভেকলি ছবিক ভোট দিয়ক, ভেকলি ছবিক ভোট দিব, ভেকলি জাপ মাৰি দিব। ই মেক চাই খাব, ইয়াক ক'বা দিব নোৱাৰে ইমান। খুৰা মানে আপুনিতো গম পায়, আপোনালোকৰ আশীৰ্বাদত মই নিৰ্দলীয় পাৰ্টিত ভেকলি ছবিত ভোট মাৰি দিব, ভেকলি জাপ মাৰি দিব। ভেকলি ছবিলৈ আপোনালোকৰ মাজত মই উত্তীৰ্ণ হৈছোঁ 6 নং কুকুৰ খোৱা সমষ্টিৰ পৰা। আপোনালোকৰ কম মূল্য ভোটটো যেন মোক দিয়ে জয়যুক্ত কৰে। মই আপোনালোকক কথা দিছোঁ, মোৰ প্ৰথম কামটো হ'ব, যিবিলাক মানুহ চাকৰি কৰি আৰামত ঘৰত বহি চৰকাৰৰ টকা দি বহি খাই আছে, চৰকাৰৰ কাণ মোৰ সেনেকৈ নালাগে। 1 ঘণ্টা অফিচত বহি 10 ঘণ্টাৰ দৰমহা লৈ আছে। মোৰ প্ৰথম কামটো হ'ব তেওঁলোকৰ চাকৰি কাটি তেওঁলোকৰ খেতিত লগাই দিয়া। আমাৰ ভেকলি ছবি জিকিবই, মেক চাই টেনশ্যন নাই। এতিয়া আমাৰ গাঁৱৰে যিহেতু তুমি MLA হিচাপে থিয় হৈছা নিৰ্দলীয় পাৰ্টিত, কিবা কাৰণে যদি বাইলাক জিতি যায় আমাৰ ফালে অলপমান চাবা, পেঞ্চন এইবিলাক কৰি দিবা। চিন্তা নাই, মই খাই দাই যিখিনি বাচে সেইখিনি দিম দে, টেনশ্যন কৰিব নালাগে। এতিয়া আমাৰ ওচৰত চোৱা খোৱা পাৰ্টিও ঘূৰি আছে, আমি কিন্তু কাণ দিয়া নাই। এইফালে সেই কিবা ৰঙা ফুলটো লৈ উঠে যি, সেইটো কি পাৰ্টি আছিল, সেইটো পাৰ্টিও আহি আছে। আমি গুৰুত্ব দিয়া নাই, যিহেতু আমাৰ গাঁৱৰ টেকানা ল'ৰা থিয়া হৈছে, আমিতো তাকে চাব লাগিব না। আমি বহিৰাগতক কিয় চাম, বেলেগ গাঁৱৰ পৰা আহি আমাৰ ইয়াতে MLA হোৱাবিলাক কিয় চাম। অভিষেক জ্ঞান কুমাৰ বৰা নে কি, সেইটো সেই চোৱা খোৱা পাৰ্টিৰ, সিও দেচোন আমাৰ গাঁৱৰে, কিন্তু তাৰ কথাগিলা মোৰ ভাল লাগে নাই। সেইকাৰণে মই ভাবছোঁ ভোটটো ক'ত দিওঁ এইবাৰ। এতিয়া ভেকলি ছবি যদি লৈ আহিছা বাৰু চিন্তা নাই, মই বাৰু ভোটটো দিব পাৰিম, কিন্তু মোৰ কথাখিনি ৰাখব আৰু মনত। আপোনালৈ শুভেচ্ছা থাকিল, আপুনি জিকিলে মোৰ অৰুণোদয়টো কৰি দিব। দিনটা তই আগে বিয়া হৈ যা, বিয়া নহ'লে অৰুণোদয় নহয়। পিছে হ'ব দে, মই বিয়াখন আগে হৈ লওঁ।
যে হেৰি কৰ MLA মানুহ এতিয়া বয়সীয়াল মানুহ আইছোঁ কমচে কম টকা 500 মান দি মই এইফালে ভোটৰ আৰু ব্যৱস্থা কৰিব লাগিব না চাহ পানী যোগাৰ কৰিব লাগিব মানুহ চাৰিটাক মাতি আনি ক'ব লাগিব 500 দি নহ'ব 1000 মান দি মেয়াক চাহিও কম মাল নহয় টকা সিটা বেয়া আহিছে খুৰা 1000 নহয় দিয়ক 500 লৈ যাওক পইচা নাই নহয় আজি এতিয়া আপুনি বয়সীয়াল মানুহ আহিছে ঘূৰাই দিবেন আৰু কিন্তু হেৰি কৰিব 500 টকা দিছোঁ হয় আপোনাক 500 ভোট কালেকশ্যন কৰিব লাগিব মই আৰু দিম চিন্তা কৰিব নালাগে মই আহি থাকিম আপোনাক দি থাকিম কথা নাই কিন্তু 500 ভোট আপুনি দিব লাগিব কালেকশ্যন কৰি 500 কি 1000 দিমে হ্যাপি ইন্ডিপেন্ডেন্ট ডে কি বেয়া কম আৰু হেৰি ছাৰ আহি আপোনাক ইলেকশ্যনৰ শুভেচ্ছা থাকিল বাপ্পাৰ ভোট খাব আমি নাই এতিয়া ক'ব নোৱাৰা জিকিলো আৰু বাহ ভোট খাব ফুলেঞ্চা কিন্তু ভোটটো ফেকলি ছবিত মাৰিবা দেই ফেকলি ছবিত চবকে ক'বা ঘৰৰ চবকে ক'বা কিন্তু মই জিতলে মই জিতলে তোমাক এখন আইফোন মোবাইল গিফ্ট দিম দেই আমি দিমে আমাৰ গোটাই গাঁৱৰ মানুহে দিব চিন্তা কৰিব নালাগে আপুনি জিতাটো খাটাগে আৰু হেৰি কৰকচোন টকা 500 মান দি যাওকচোন মই এইফালে অলপ চাহ পানী খুৱাব লাগিব না 500 দিয়ে 1000 দিমে এই চশমা বলা কি হ'ব মানে পাইছা পাৰিবে নো এই টকা 1000 দি বছ ফুল হৈ গ'ল যা পইচাখিনি আনাই নহ'ল ঘৰতে থৈলোঁ এতিয়াহে মই চামানি বেগটো নাই মইনা বেয়া নাপায় দেই একদম বেয়া নাপা আমাৰ বোলে ইয়াৰ পইচাকেইটা আনিব পাহৰি গ'ল হ'ব দে মই কালি আহিম ইয়াতে মিটিং কৰি তোমাক মই দি যাম দে 500 পইচা নোহোৱাকৈ ইলেকশ্যন খেলিব আহিছে এই পইচা নোহোৱাকৈ গাড়ী মুখা দাউৰি আছা কথা ক'বা আহিছে আজি বাৰু নিদিলে ঠিকে আছে কালি যদি পইচা নাপাওঁ ভোট কিন্তু নেৰাম নাই মইনা কালি দিম বাপ্পা মানুহবিলাক কেনে চালাকেই খালি পইচা লাগে কোৱামতো মেথ চাইছে ভাল বুদ্ধি কৈছোঁ এই মই যিমান কওঁ তকবি পইচা ঘৰত থৈছোঁ নহ'ব এই দেখা পাইছোঁ খালি পইচাই খায় এই পইনাক তাক চোৱা খোৱা পাতি পাই ল'ব লাগে যিমান পাৰে আৰু ভোটটো মোক দিব লাগে মেথ চাই মোক সেই বেয়া মই এনেই পইচা নাই কৰোঁ পাই কৰি মই ইলেকশ্যনত উঠছোঁ তো আমাৰ মৰমৰ শ্ৰদ্ধা ৰাইজ আমি প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকৰ মাজত যিবোৰ মানুহে খাব পোৱা নাই তেওঁলোকক আৰু খাব দিয়া নহ'ব যিসকলে ৰেচন কাৰ্ডত চাউল পোৱা নাই তেওঁলোকৰ কাৰ্ড আৰু দিয়া নহ'ব যিসকলে পাইছে তেওঁলোকৰ খিনিও কাটি আমাৰ নিজৰ নামত চাইছে কৰি দিব লাগিব কাৰণ দুৰ্নীতি আমাৰ লক্ষ্য এই আমাৰ যাত্ৰা আৰু এটা আপোনালোকৰ মাজলৈ অতি সুন্দৰ পদক্ষেপ আমাৰ কেঁচৰা ডাঙৰীয়ালৈ লৈ আহিছে যদিহে MLA হ'ব পাৰে সেইটো আপোনালোকৰ মাজত লাগু হ'ব যিসকলৰ ৱাইফ কাজিয়া কৰি থাকে ঘৰত আমি তেওঁলোকক আৰু নতুনকৈ এজনী বিয়া কৰাই দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ সেইটো আমাৰ কেঁচৰা ডাঙৰীয়াই বিল পাছ কৰিব MLA হোৱাৰ পিছত তাৰপিছত আপোনালোকে দুজনীকে ৰাখিব পাৰিব গতিকে আপোনালোকৰ বহুমূলীয়া ভোটটো যেন আমাৰ ফেকলি ছবিত মাৰি দিব ফেকলি জাপ মাৰি দিব ফেকলি ছবিত মাৰি আমাৰ কেঁচৰা ডাঙৰীয়াক আপোনালোকৰ বিপুল সঁহাৰিত একদম কম ভোটত যেনি জয় কৰে সেয়ে কৈ মই আজি আমাৰ আশীৰ্বাদ যাত্ৰা আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ কালিৰ পৰা আমাৰ